মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোক ভালে আছা তোমালোক আটাইকে বড় এডুকেশ্যন পৰিয়াললৈ স্বাগতম জনাইছোঁ যেটো আজি তোমালোকৰ মাজলৈ লৈ আহিছোঁ B.A.4th সেমিষ্টাৰ যিসকল ষ্টুডেণ্ট যিসকলৰ এডুকেশ্যন মেজৰ আছে তেওঁলোকৰ বাবে যেটো C8 পেপাৰখনৰ ইউনিট 3 গুৰুত্বপূৰ্ণ প্ৰশ্ন এটা তোমালোকৰ মাজলৈ লৈ আহিছোঁ যদি ভিডিওটিৰ ওপৰত তোমালোক উপকৃত হৈছা তেনেহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা চেনেলটো যদি তেওঁলোকে সাবস্ক্ৰাইব কৰা নাই তেন্তে দৰকাৰী নটিফিকেশ্যন পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা আহাচোন তেনেহ'লে অলপ পলম নকৰি আলোচনা কৰা বিষয়টোৰ মাজলৈ যাওঁ যেটো ইউনিট 3 তোমালোকে কি আছে নিশ্চয় এতিয়া কলেজত আৰম্ভ কৰিছে তাৰে মই এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন যিহেতু তাৰ প্ৰথমতে আছে যে আন্তঃৰাষ্ট্ৰীয় নীতি আৰু আইনৰ বিষয়ে আছে সেই পাঠটি 3 নম্বৰ পাঠটোত 3 নম্বৰ পাঠটোৰ নাম হৈছে বিভিন্ন চাহিদাযুক্ত শিক্ষা আৰু পুনৰ্বাসনৰ আঁচনি আৰু আইনসমূহ গম পাইছা তাতে কি হ'ব তোমালোকৰ ডাৰ্কাৰ কৰ্ম আঁচনি বুলি এখন আঁচনি আহিব ইয়াত আঁচনিৰ বিষয়ে তোমালোকে পঢ়িবলৈ পাবা যেহেতু এই আঁচনিখন কি হৈছে 2000 চনত প্ৰৱৰ্তন হৈছিল তোমালোকে তেনেকৈ লিখিব পাৰা 2000 চনৰ পৰা 2015 চনলৈকে মানে কি হৈছিল তাত কিছুমান কাম প্ৰৱৰ্তন হৈছিল বা কাম হৈছিল বুজি পোৱা আঁচনি কি কাম হয় আঁচনি কি বস্তু মানে সামৰি লয় এই 2000 চনৰ পৰা 2015 চনলৈকে সেই আঁচনিখনত কি কৰা হৈছিল কিছুমান কাম মানে উন্নত কৰিছিল মানে কিছুমান কামৰ উদ্দেশ্য আছিল তেওঁলোকৰ বুজি পাইছা তোমালোকে যেহেতু তাত তোমালোকে কি লিখিব লাগিব যে আফ্ৰিকাৰ ডাৰ্কাৰ সেনেগাল চহৰত কি হৈছিল ই প্ৰতিষ্ঠিত বিশ্ব শিক্ষা সংস্থাৰ অধিৱেশন 164 খন দেশৰ 1100 জন প্ৰতিনিধি একত্ৰিত হৈ এখন অভিলাষী আঁচনি গ্ৰহণ কৰিছিল আৰু সেই অভিলাষী আঁচনিখনেই হৈছে ডাৰ্কাৰ কৰ্ম আঁচনি ওকে বুজি পালা ইমান দখলৈকে তোমালোকে যদি হুদে ডাৰ্কাৰ কৰ্ম আঁচনিনো কি তেতিয়া তোমালোকে এই কথাটো লিখিব লাগিব কোড হৈছিল কিমানজন মানুহৰ দ্বাৰা কিমান কেইখন দেশৰ মানে লগ হৈ আছলতে একত্ৰিত হৈ গঠন কৰিছিল এই আঁচনিখন হেতু লিখিব পাৰা হেতু আহিব তোমালোকৰ হেতু লিখিবা আৰু সমুদুকা বা এনেকৈ দীঘল প্ৰশ্ন আহিলেও তোমালোকে কি কৰিব লাগিব লিখিব লাগিব হয় নহয় তাৰ পিছত য'ত সকলো কি হৈছে লোকক শিক্ষা দিয়া হৈছিল সকলো লোককে মানে কি কৰিছিল তাত শিক্ষা প্ৰদান কৰা হৈছিল গম পাইছানে তাৰ পিছতে কৈছে যে তাৰ উদ্দেশ্যসমূহ কি আছিল নিশ্চয় তোমালোকে গম পোৱা তাৰ উদ্দেশ্যসমূহ তোমালোকে আগতে ক'ত পলিটিকেলত তোমালোকে পাব পাৰা ইয়াৰ কথা এইখিনি কথা যেহেতু যাৰ মাইনৰ আছে তেওঁলোকো পাব পাৰা দেই পলিটিকেলত এইখিনি কথা দেখিবলৈ পোৱা যায় মানে কিছুমান এনেকুৱাবোৰ কথা মানে আঁচনিৰ কথাবোৰ তাত অলপ বেছিকৈ আছে হয় নহয় তাৰ পিছতে তোমালোকৰ কি হয় যে আচলতে কি উদ্দেশ্যসমূহ আছিলে পূৰ্ব বাল্যকালৰ ল'ৰা ছোৱালী পিছপৰা লোকৰ কি কৰে ল'ৰা ছোৱালী কি কৰিছিলে শিক্ষা প্ৰদান কৰিছিলে 2015 ভিতৰত পিছপৰা যিসকল কন্যা শিশু আছিলে কি কৰিছিলে তেওঁলোকক শিক্ষা প্ৰদান কৰিছে শিক্ষাদান কৰিবলৈ কি কৰিছে কৰাইছিলে আচলতে তাৰ পিছতে তোমালোকে লিখিব পাৰা আৰু 2015 চনত কি কৰিছিল প্ৰাপ্তবয়স্ক যিসকল লোক আৰু মহিলাক সেই 50% শিক্ষা দিয়াৰ ওপৰত কি কৰিছিল গুৰুত্ব দিছিল 2005 ভিতৰত লিংগ বৈষম্য তেওঁলোকে কি কৰিছিল দূৰ কৰিবলৈ চেষ্টা কৰিছিল গম পাইছানে তাৰ পিছত আছে কি হয় শিক্ষাৰ জৰিয়তে কি হয় সামাজিক আৰু গণতান্ত্ৰিক নাগৰিকৰ গুণসমূহৰ বিকাশ সাধন কৰি শিক্ষাৰ্থীক একোজন সুনাগৰিক হিচাপে গঢ়ি তুলিছিল বুজি পাইছা তোমালোকে কি কৈছে শিক্ষাৰ শৈক্ষিক সম্পদসমূহৰ উপযুক্ত ব্যৱহাৰ সুনিশ্চিতকৰণ কৰিছিল গম পাইছে এইখিনি হৈছে উদ্দেশ্য শিক্ষাৰ জৰিয়তে জীৱন ধাৰণৰ বাবে যেহেতু প্ৰয়োজনীয় সামাজিক কৌশলসমূহৰ বিষয়ে অৱগত কৰাইছিল ওকে এইখিনিলৈকে তোমালোকে বুজি পালা তাৰ পিছতে আকৌ ক'ব পাৰা যে মই কৈছিলোঁ এনেকৈ 2015 চনৰ ভিতৰত কি হৈছে সকলো ল'ৰা ছোৱালীকে শিক্ষাৰ সমান সুবিধা প্ৰদান কৰিছিল হেতু লিখিব পাৰা 2005 চনৰ ভিতৰত প্ৰাথমিক আৰু মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত দেখা যেহেতু দিয়া প্ৰধান লিংগ সমস্যা লিংগ বৈষম্য যি সমস্যা সেই সমস্যা কি কৰিছিল দূৰ কৰিছিল মই যেহেতু কৈছিলোঁ আৰু কৈছোঁ যে প্ৰাপ্তবয়স্ক আৰু মহিলাসকল 50% কি কৰিছিল শতাংশলৈ উন্নতিকৰণ কৰিছিল প্ৰাপ্তবয়স্ক মানে তোমালোকে বুজি পাইছা নহয় সেইটো চাগে নুবুজালেও তোমালোকক হ'ব যদি বুজি পোৱা নাই কমেণ্ট বক্সত কমেণ্ট কৰিবা মই বুজাই দিম তাৰ পিছতে তোমালোকে লিখিব পাৰা যে 2015 চনত ভিতৰত সকলো ল'ৰা ছোৱালীক বিশেষকৈ কন্যা শিশু
আৰু অতি পিছপৰা অঞ্চলৰ ল'ৰা ছোৱালীসকলক নিৰ্বাচন কৰি সম্পূৰ্ণ বিনামূলীয়া বা বাধ্যতামূলক শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে আচলতে এতিয়া তোমালোকে এনেকৈ ক'লে বুজি নাপাবা যে আমাৰ কিছুমান মানে অঞ্চলত কি হয় এই শিক্ষাৰ পৰা বঞ্চিত এতিয়াও হৈ আছে কিন্তু আমাৰ অঞ্চলত নাই কিন্তু সেইটো কাৰণে তোমালোকে হোৱা নাই কাৰণে ধৰিব নোৱাৰা এতিয়াও মানে সেই পৰ্যায়টো হৈ আছে মানে কিয় হৈ আছে মানে মানুহবোৰৰ কি হয় চিন্তাধাৰাটো এতিয়াও সলনি হোৱা নাই কিন্তু এতিয়াও চাবা এতিয়াও আমাৰ সমাজত দেখিবলৈ পোৱা যায় যেতিয়া ল'ৰা ছোৱালীটো ছোৱালীজনী কি কৰে ছোৱালীজনীয়ে হওক ল'ৰাটোৱে হওক যেতিয়া ল'ৰা ছোৱালী এহাল থাকে মানে কোনো এটা পৰিয়ালৰ ল'ৰা ছোৱালী এহাল আছে কিন্তু সকলো নহয় কোনো আছে ল'ৰাটো ইংলিছ মিডিয়ামত দিয়ে কিন্তু ছোৱালীজনী কি কৰে অসমীয়া মিডিয়ামত দিয়ে এইটো মাধ্যমৰ ক্ষেত্ৰত কি কৰে এইটো মানে এটা সম্পূৰ্ণ ভুল দেখিবলৈ মানে সম্পূৰ্ণ ধৰণে মানে দেখিবলৈ পোৱা যায় বহুত মই দেখিছোঁ আৰু কি হয় যেতিয়া আমাৰ কি হয় কন্যা শিশুটো আগবাঢ়িছে হা আগবাঢ়ি গৈছে যে ল'ৰাটোৱে যে খুৱাব পাৰিব বা ছোৱালীজনীয়ে যে খুৱাব নোৱাৰিব তাত কিবা আছে জানো যেটো কি হয় এতিয়া তোমালোকে যদি ৰিজাল্টবোৰ চাবলৈ যোৱা কলেজৰে হওক স্কুলৰে হওক যে ৰিজাল্ট হওক কিন্তু কি হয় ছোৱালীৰ শতাংশটো বেছি হয় ছোৱালীয়ে বেছি ভাল ফলাফল দেখুৱায় পাৰ্চেণ্টেজটো চাবাচোন ছোৱালীখিনি বেছি হয় ল'ৰাখিনিও ভাল ৰিজাল্ট কৰে যদিও কিন্তু ছোৱালীখিনিক যিহেতু অৱহেলা কৰি থয় কিন্তু এতিয়া সেই অৱহেলা কি হয় অৱহেলিত হোৱা নাই ছোৱালীখিনি ল'ৰাতকৈ ওপৰতহে গৈছে বা ল'ৰাৰ সমানেই গৈছে এতিয়া যিহেতু ছোৱালীয়ে সকলো কাম কৰিছে হয়নে ছোৱালীয়ে কি কৰিছে মহাকাশ পালেগৈ হয় নহয় ছোৱালী ল'ৰাতকৈ আগতেই গৈ পাইছেগৈ যিহেতু কি হয় যে ল'ৰাই খুৱাব ছোৱালীয়ে নোখোৱাব সেই ভুল ধাৰণাটো আমাৰ মাজৰ পৰা কি কৰিব হ'ল আঁতৰাব হ'ল বহুতৰ গৈছে কিন্তু বহুতৰ এতিয়াও সেই মানে ভুল ধাৰণাটো এতিয়াও আছে যেহেতু এই কথাটো আমাৰ কি হয় দেখিবলৈ পোৱা যায় আজিলৈ ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টিৰ পৰা তোমালোক উপকৃত হ'লা তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা আৰু তোমালোকৰ যিহেতু আজি কি দিলোঁ আচলতে তোমালোকে গম পালা যে ডাৰ্কাৰ কৰ্ম আঁচনি 2000 চনৰ এই আঁচনিখনৰ বিষয়ে যে আমি অকণমান আলোচনা কৰিলোঁ বেছি আলোচনা কৰা নাই তাৰ উদ্দেশ্যখিনি পঢ়িলোঁ তাৰ পাছত তোমালোকৰ মেৰিটছ আৰু ডিমেৰিটছখিনি পঢ়িম যদি ভিডিঅ'টিৰ পৰা তোমালোক উপকৃত হৈছা কৈছোঁৱেই যিহেতু বন্ধুৰ লগত শ্বেয়াৰ কৰা আজিলৈ ভিডিঅ'টো ইমানেই আছিলে ধন্যবাদ